উফ ৰাম, আজিৰ দিনটো যে ৰাতিপুৱা ইমান গৰম নহয় দেখিছেনে, এক্সেচিভ হিট। আৰু এইটো সময়ত মই যেতিয়া ৰেকৰ্ডিং কৰিবলৈ লৈছোঁ এতিয়া আছে 35 ডিগ্ৰী। চাওকচোন ৱেডাৰটো কেনেকুৱা, যদিও 35 ডিগ্ৰী ফিলছ লাইক 45 ডিগ্ৰী। ৱেডাৰটো অলপমান ডিটেইলছত চাওঁ দেই। উইণ্ড 6 কিলোমিটাৰ পাৰ আৱাৰ, 60% আছে। ডিউ পইণ্ট 11, extreme UV index, pressure 1003. My goodness. কি গৰম, কেনেকুৱা ধৰণৰ গৰম হ'ব পাৰে। UV11 মানে কিমান বেছি, সেইটো কাৰণে আমি কি কৰিলোঁ, ৰাতিপুৱাই ছাটত গৈ পেলাই চৰাই চিৰিকটিৰ বাবে গামলা এটাত অলপমান পানী যোগাৰ কৰিলোঁ। কাৰণ কালি ৰাতিপুৱাই মই দেখা পাইছিলোঁ 3-4টামান ঘনচিৰিকা আমাৰ ঘৰৰ দুৱাৰমুখত মৰি আছে। খুব বেয়া লাগিছিলে। যোৱা বছৰো হৈছিলে এক্সট্ৰিম গৰমৰ কাৰণে এই চৰাই চিৰিকটিবিলাক মৰি যায়, তেওঁলোকে পানী নাপায়। গতিকে এইবাৰ মই ছাটত প্ৰত্যেক বছৰেই থওঁ, কিন্তু এইবাৰ অলপমান গামলাত অকণমান বেছিকৈ থৈছিলোঁ। এনেই মই সৰু সৰু টেকেলিবিলাকত থওঁ, কিন্তু চৰাইবিলাক তাৰ ওপৰত উঠি পেলাই পানীখিনি পেলাই দিয়ে। সেইটো কাৰণে এইবাৰ মই কি কৰিছোঁ, গামলাত থৈছোঁ। তাৰ লগতে মই আপোনাক এই চাৰিওকাষৰ পাহাৰৰ দৃশ্যটো দেখাওঁ দেই। মোৰ ঘৰৰ ছাটৰ পৰা কেনেকুৱা দেখি। এইটো হ'ল মেঘালয় পাহাৰ। ইয়াত আগতে এই বিল্ডিংবিলাক নাছিলে, ইমান ধুনীয়া এটা পৰিৱেশ আছিলে, গোটেইখন খালী খালী হৈ থাকে। এই যে ধুনীয়া পৰিৱেশ, সেইটো হ'ল গড়ভাঙা পাহাৰ। আৰু সেই যে ডাঙৰ সেই পাহাৰটো দেখা পাইছে, এইটো হ'ল গড়ভাঙা পাহাৰ। আৰু লগতে আপোনাৰ এই পামহিৰ ফালে যে থকা পাহাৰটো, সেইটো গড়ভাঙাই হ'ব। এই বিল্ডিংবিলাক নাছিলে তেতিয়া। আৰু সেই যে বিল্ডিংকেইটা নতুনকৈ দেখিছে টাৱাৰটোৰ পিছফালে, এই বিল্ডিংকেইটা হ'ল নতুনকৈ বনোৱা। নাজানো ইহঁতক কোনে পাৰ্মিশ্যন দিলে, এনে খং উঠে নহয় এই বিল্ডিংকেইটা দেখা পালে। সেইফালৰ পৰা ধুনীয়াকৈ মই সেইখিনিতে মই নীলাচল পাহাৰটো দেখি আছিলোঁ। আৰু এই যে এই পইণ্টটোত মই পইণ্ট আউট কৰিছোঁ, সেইখিনিতে মই দেখা পাইছিলোঁ আমাৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপৰ পতাকাখন। এই বদমাছ বিল্ডিংকেইটাৰ কাৰণে এতিয়া এই পাহাৰকেইটা মই নেদেখা হ'লোঁ। আৰু এইখন দেখিছে, এইখন হ'ল আমাৰ চাৰিআলিৰ অ'ভাৰব্ৰিজ। আমাৰ ছাটৰ পৰা বৰ ধুনীয়াকৈ দেখা পায়। এই নতুন নতুন বিল্ডিংকেইটাৰ কাৰণে এতিয়া এই পৰিৱেশ একেবাৰে বিনষ্ট হৈ গ'ল। আগতে চাওকচোন কেনেকুৱা আছিলে, ইমান ধুনীয়াকৈ ৰাতিপুৱা পোহৰটো। এইটা দেখিছেনে, বিল্ডিংকেইটা নথকা সময়ত কিমান ধুনীয়াকৈ ৰাতিপুৱা ছানৰাইজ দেখা পাওঁ। মই একদম ধুনীয়াকৈ পাকঘৰত বহি পেলাই পাকঘৰৰ পৰা চাহ খাই থাকোঁ। এয়া চাওক ৰাতিৰ দৃশ্য, কি ধুনীয়া মনোমোহা পৰি। এতিয়াও ওলায়, কিন্তু আৰু কি ক'ম, এয়া হ'ল পাহাৰৰ ওপৰত ডাৱৰৰ দৃশ্য, কি ধুনীয়া। এয়া চাওকচোন ৰামধেনু, ইঠাইৰ পৰা সিঠাইলৈ গোটেই ৰামধেনুখন দেখা পায়, গোটেইখিনি জেগা খালী আছিলে। এয়া চাওকচোন ডাৱৰ, একদম ইমান ধুনীয়া এটা পৰিৱেশ। কেতিয়া চাওক তাৰিখটো, আৰু ইমান ধুনীয়া এটা পৰিৱেশ। এই বিল্ডিংকেইটা একেবাৰে নষ্ট। এই বিল্ডিংকেইটাৰ কাৰণে এতিয়া গোটেই পৰিৱেশ বিনষ্ট, মানে বিনষ্ট। মই কৈছোঁ নহয়, এই নতুন বিল্ডিংকেইটা মোৰ দেখিলে বৈদ্য খং উঠে। বাৰু সেইবোৰ মই এতিয়া বাদ দিলোঁ। আমাৰ মাইনা ভণ্টিজনীক ক'লোঁ যে তই আৰু অলপমান পানী লৈ এটা, আৰু অলপমান পানী আনি পেলাই ইয়াত পাতি দিলে একদম ধুনীয়াকৈ এক গামলা পানী হ'ল। আজি ধুনীয়াকৈ চৰাইকেইটাই গা ধুব পাৰিব, খাব পাৰিব। এটলিষ্ট কিবা এটা ভাল কাম কৰিছোঁ, মোৰ বিৰাট ভাল লাগিছে। এইখিনিতে আমাৰ চৰাইজাক উৰি আহে, সদায় আহি পেলাই ছাটত পৰে। মই ইয়াত চাউল দিওঁ, মাহ গোট কৰাই দিওঁ, মাজে মাজে কেতিয়াবা চাউল চিৰা চব দিওঁ। আজি পানীখিনি দি মনত ইমান শান্তি লাগিছে। আজি চৰাইবিলাক আহক আৰু ধুনীয়াকৈ ইয়াতে গা ধুৱক, পানী খাওক। হেভ এ গুড ডে' চৰাই চিৰিকটি, হেভ এ নাইচ ডে'।